নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ কাৰ্বি আংলং। আজি মই কাৰ্বি আংলঙত ব্লগ বনাবলৈ চেষ্টা কৰিম। খুব ৰ'দ দিছে আৰু মই মাস্কখন মাৰি আহিছোঁ। এয়া মই গৈ আছোঁ এতিয়া। আৰু এইখিনি কাৰ্বি আংলঙৰ জংঘলৰ মাজে মাজে গৈ আছোঁ। এইখন ব্ৰিজ বনাই আছে, ব্ৰিজৰ তলেদি যাম এতিয়া আমি। পানীখিনিত বহি বহি ফটো উঠিব লাগে। এতিয়া ভালকৈ ভিডিঅ'টো দেখাব নোৱাৰিলোঁ, আহোঁতে জেগাকণত মই ভালকৈ দেখাবলৈ চেষ্টা কৰিম। এয়া পাইছোঁহি আৰু জেগা। মই আহিছিলোঁ মোৰ বান্ধৱীৰ ঘৰলৈ, এয়া পালোহি বান্ধৱীৰ ঘৰ। মই ভিডিঅ' কৰি আহিছোঁ, দেখিছোঁ। মই এয়া শ্বৰ্ট ফিল্মৰ অকণ দৃশ্য আপোনালোকক দেখুৱাই দিছোঁ। মই আচলতে শ্বৰ্ট ফিল্ম এখন কৰিবলৈহে আহিছিলোঁ। মোক লাঠিডাল দেচোন বোপাই, মোক লাঠিডাল দে। ক'ত গলি? মানে কেনেকুৱা লাগিলে? কেনেকুৱা লাগিলে আজি প্ৰথম কৰি? ভালে লাগিল। এবাৰ প্ৰথম কৰিছোঁ সংঘাত নামৰ এখন চিৰিয়েল। আপোনালোকে চাই যদি ভাল পায় কমেণ্ট কৰিব, উৎসাহ জনাব যাতে ভৱিষ্যতেও এনেকৈ আৰু কৰিবলৈ আগুৱাই যাব পাৰোঁ। চিনেমাখন মানে কি বুলি ক'ম আৰু, এই কৰোণা দিনতে কৰিলোঁ, গতিকে আমি প্ৰথমবাৰ কৰিছোঁ। অকণমান ভুল ভ্ৰান্তি হৈছে যদিও নিজৰ বুলি ক্ষমা কৰিব, আৰু যদি কিবা ভুল হৈছে আমাক শুধৰাই দিব বুলি আশা কৰিলোঁ বাৰু দেই। থেংক ইউ। আৰু মোৰ চেনেলটোৰ কাৰণে আৰু তেখেতৰ আমাৰ মিনি বৰুৱাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব দেই। থেংক ইউ। মোৰ বান্ধৱীৰ ছোৱালীজনী বৰ মৰম লাগিছে। এয়া এতিয়া এইখিনি জেগাত অকণ ৰৈছোঁ। এই জেগাখিনি বৰ ভাল লাগিল যাওঁতে, সেইকাৰণে আহোঁতে অকণ ৰৈ দিছোঁ। ব্ৰিজখন বনাই আছে, এইপিনে পানী আহি থাকে, বৰ ভাল লাগিছে। ঠাণ্ডা ঠাণ্ডা বতাহ এটা মাৰি আছে, ভাল লাগিছে। এয়া যাবলৈ লৈছোঁ, আৰু এই শ্বৰ্ট ফিল্মৰ ভিডিঅ'টো এই 2-এদিনৰ ভিতৰতে মোৰ চেনেলত আপলোড কৰিম। আপোনালোকে চাব বুলি মোৰ আশা থাকিল। আৰু মোৰ আজিৰ ব্লগটো ইমানেই আছিলে। আপোনালোকে সকলোৱে কেনেকুৱা লাগিলে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটোও দবাই দিব।